হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে আজি বহু দিনৰ মূৰত RKB ড্ৰিম ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে মোৰ প্ৰেগনেঞ্চিৰ কাৰণে বহুদিন ধৰি আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত ডিচেম্বৰ মাহৰ 25 তাৰিখ সোমবাৰে মই এটি পুত্ৰ সন্তানৰ মাতৃ হ'লোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ পোনা পোৱালিটিক কুশলে থাকে। আজিৰ ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক মই কৰি ভাল পোৱা কিছুমান হাতৰ কাম দেখুৱাম বুলি ভাবিছোঁ। কিন্তু বস্তু কেইপদ দেখুৱাৰ আগতে আমাৰ মইনাকণক মই গা পা ধুৱাই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ আৰু ময়ো বহুদিন চেলাউৰি থ্ৰেডিং কৰা নাছিলোঁ, সেইবাবে নিজেই চেলাউৰিযোৰ থ্ৰেডিং কৰি ল'লোঁ। পিছে মিলাবলৈ যাওঁতে চেলাউৰিযোৰ বহুত দিনৰ মূৰত থ্ৰেডিং কৰিছোঁ যে, আৰু মোৰ চেলাউৰিযোৰ বহুত পাতল, সেইবাবে অলপ বেয়াই হৈ গ'ল এটা ছাইড। সকলোখিনি কৰি আজৰি হৈ মাক পুতেক দুয়োটা ৰেডি হৈ ল'লোঁ। আজি অলপ ফুৰিবলৈ যাম বুলি ভাবিছোঁ। আচলতে আমাৰ হৰি ভকতৰ ছোৱালীজনীৰ অন্নপ্ৰাশন। পিছে অকল আমি মাক পুতেক দুয়োটাই নাযাওঁ দেই, মইনাৰ দেউতাকো যাব। তেওঁ অফিচৰ পৰা আহিলে আমি সকলো যাম। আৰু ফুৰিবলৈ যোৱাৰ আগতেই মই আপোনালোকক দেখুৱাম বুলি কোৱা বস্তু কেইপদ দেখুৱাই লওঁ, নহয় জানো? থাম্বনেইলখন চাই আপোনালোকে হয়তো নিশ্চয় ধৰিব পাৰিছে যে মই আজি আপোনালোকক মোৰ নিজ হাতেৰে তৈয়াৰ কৰা কেইপদমান অসমীয়া গহনা দেখুৱাবলৈ বিচাৰিছোঁ। যিহেতু আমাৰ অসমীয়াৰ প্ৰাণৰ উৎসৱ বাপতিসাহোন ৰঙালী বিহুটি নিচেই কাষ চাপি আহিছে। বৰ্তমান সময়ততো বিহুটো প্ৰায়ে প্ৰতিযোগিতামুখী হৈ উঠিছে আৰু এই প্ৰতিযোগিতাসমূহত যেতিয়া এগৰাকী বিহুৱতীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যায়, তেতিয়া সাধাৰণতে আমাৰ দোকান প্ৰহাৰসমূহত উপলব্ধ থকা আধুনিক অসমীয়া গহনাসমূহ বিহুৱতীগৰাকীয়ে পৰিধান কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অতীজৰে পৰা আমাৰ আইতাহঁতে পৰিধান কৰি অহা থলুৱা অসমীয়া গহনাসমূহে এই ক্ষেত্ৰত পৰিধান কৰা হয়। তাৰোপৰি কেঁচা সোণৰ এই গহনাসমূহৰ দামো যথেষ্ট হোৱাৰ বাবে সকলোৰে ক্ৰয় কৰাৰ সামৰ্থ্যও নাথাকে। এই অসমৰ্থতাৰ লগতে গহনাসমূহ সকলোতে উপলব্ধ নোহোৱাৰ বাবে কোনোবা এগৰাকী বিহুৱতীয়ে খুব সুন্দৰ প্ৰদৰ্শন কৰিলেও হয়তো অকণমান পিছ পৰি ৰৈ যায়। সেয়েহে মই নিজৰ হাতেৰে আগতে আমাৰ আইতাহঁতে পৰিধান কৰা গহনাসমূহৰ দৰে হুবহু কেইপদমান গহনা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ হৈছে জনোৱাৰ লগতে যদি আপোনালোক কোনোবাই এই গহনাসমূহ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত মোক যোগাযোগ কৰিব পাৰিব। ইয়াৰোপৰি গহনা কেইপদৰ ওপৰত আপোনালোকৰ মতামত আগবঢ়াই যদি কিবা ভুল হৈছে তেনেহ'লে ভুলটো শুধৰাই দি আপোনালোকৰ দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ। এয়া মই নিজ হাতেৰে তৈয়াৰ কৰা গহনাপদ পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু ভিডিঅ'টি আপোনালোকৰ বাবে উপকাৰী বুলি ভাবে তেনেহ'লে মোৰ ভিডিঅ'টিত এটা লাইক, কমেণ্ট আৰু সকলোলৈকে শ্বেয়াৰ কৰি দিয়াৰ লগতে যদি আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাবৰ বাবে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টি ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।